নমস্কাৰ। আজি মই শিলিখাৰ উপকাৰিতাৰ ওপৰত ক'ম। সৃষ্টিকৰ্তাই সৃষ্টি কৰিছে উৰণ বুৰণ গজন ভ্ৰমণ। তাৰে ভিতৰত গজনটো আমাক খাবৰ কাৰণে দিছে। বনৌষধিৰ ওপৰত মই বনৌষধিৰ ওপৰতে বহুদিন খাই আছোঁ আৰু বনৌষধিৰ শিলিখা, আজি শিলিখাৰ ওপৰত ক'বলৈ ওলাইছোঁ। এই শিলিখাটো বনৌষধিৰ ৰজা বুলি কোৱা হয়। এইটো শিলিখা বনৌষধিৰ ৰজা। আমি ভাত খাই পেলাই এই শিলিখাটো খালে আমাৰ পেটৰ কাৰণেও ভাল, তেজৰ কাৰণেও ভাল আৰু ছালৰ কাৰণেও ভাল। গতিকে এই শিলিখাটো মই ভাত খাই উঠি এতিয়া খাই দিম। চেনি মিঠা যেনেকৈ আমাৰ শৰীৰৰ কাৰণে বেয়া, তেনেকৈ শিলিখাটো আমাৰ শৰীৰৰ কাৰণে ভাল। গতিকে আপোনালোকে গাঁৱে ভূঞে ঘৰত মানুহৰ শিলিখা থাকেই, শিলিখা দৈনিক খাব, সুস্থ থাকিব। ইয়াকে ক'লোঁ, ধন্যবাদ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।